নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ অসমীয়া শিক্ষালৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক 10ম শ্ৰেণীৰ পাঠ প্ৰশস্তি কবিতাটোৰ ব্যাখ্যা আগবঢ়াম। তোমালোকে মন দি শুনিবা। লগতে কবিতাটোৰ লগত থকা অতিৰিক্ত প্ৰশ্নসমূহ যিবিলাক ঘনাই আহি থাকে, যিবিলাক দৰকাৰী, সেই প্ৰশ্নসমূহ মই আলোচনা কৰিম। তোমালোকে মন দি শুনিবা। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। প্ৰশস্তি, কবি ৰঘুনাথ চৌধাৰী। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশদিশ উদ্ভাসিত কৰি। নৱকিশ লয় দলে চামৰ ধূলাই, প্ৰকৃতিক আনিলে সাদৰি। উষাৰ কুমকুম ৰাগে, উষা শব্দটোৰ দ্বাৰা কবিতাটোত কাক বুজোৱা হৈছে? ৰাতিপুৱাৰ সময়খিনিক বুজোৱা হৈছে। আৰু ইয়াতে কবিয়ে কি কৈছে? উষাৰ কুমকুম ৰাগে। কুমকুম শব্দটোৰ অৰ্থ কি? কুমকুম শব্দটোৰ অৰ্থ হৈছে এবিধ প্ৰসাধন সামগ্ৰী, অৰ্থাৎ হালধীয়া এবিধ সুগন্ধি ফুল আছে, তাৰ শুকান গুৰি, যিটো আমি প্ৰসাধনত ব্যৱহাৰ কৰোঁ, তাৰ লগত কবিয়ে ৰাতিপুৱাৰ সময়খিনিক, ৰাতিপুৱাৰ পোহৰক তুলনা কৰিছে। এতিয়া উষাৰ কুমকুম ৰাগে, অৰ্থাৎ ৰাতিপুৱাৰ সেই দোকমোকালিৰ যিটো পোহৰ, কোমল পোহৰ, সেই পোহৰক কবিয়ে কুমকুমৰ লগত তুলনা কৰি কৈছে যে বসুধা, পৃথিৱীক ৰঙীন কৰি তুলিছে। ৰঞ্জিলে অৰ্থাৎ ৰঙীন কৰি তুলিছে, দশদিশ উদ্ভাসিত কৰি চাৰিওদিশে পোহৰাই তুলিছে। নৱকিশ লয় দলে চামৰ ধূলাই, প্ৰকৃতিক আনিলে সাদৰি। নৱকিশ লয় দলে, কিশলয় শব্দৰ অৰ্থ হৈছে কুঁহিপাত। নতুন নতুন কুঁহিপাত যিবিলাক মানে গছত মেলিছে, নতুন কুঁহিপাত, সেই কুঁহিপাতে চামৰ ধূলাই। চামৰ শব্দটোৰ অৰ্থ হৈছে চোঁৱৰ, অৰ্থাৎ চুঁৱৰী পহুৰ নেজেৰে প্ৰস্তুত কৰা এবিধ যতন, যাৰে বাহ দি ধূলি আদি জকাৰা হয়, মাখি খেদোৱা হয়। কিন্তু আমি যেতিয়া পূজা পাৰ্বণৰ মানে ভালদৰে মন কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে পুৰোহিতে চামৰেৰে কি কৰে? মানে দেৱ দেৱীক আবাহন জনায়, বা দি দেৱ দেৱীক আবাহন জনোৱা হয়। ইয়াতে কবিয়ে চামৰেৰে প্ৰকৃতি ৰাণীক আদৰি অনাৰ কথা কোৱা হৈছে। নতুন কুঁহিপাতবোৰে যেন চামৰৰ দৰে, চোঁৱৰৰ দৰে কি কৰিছে? বাহ দি প্ৰকৃতি ৰাণীক আদৰি আনিছে। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও, দিছে যাচি প্ৰেম পৰিমল। ইয়াতে কবিয়ে কি কৈছে? যে কবি চিত্তহাৰী, অৰ্থাৎ মন প্ৰাণ হৰণ কৰি নিব পৰা, মন আকৰ্ষণ কৰিব পৰা চিত্তহাৰী, চাৰিওফালে ফুলি উঠা ফুলবোৰে ৰাতিৰ অন্ধকাৰ শেষ হোৱাৰ লগে লগে যেতিয়া মানে বেলিৰ পোহৰে পৃথিৱী পোহৰাই তোলে, সেই সময়ত সকলো কি হয়? এক নতুন মানে আনন্দত সকলো জীপাল হৈ উঠে, নতুন আনন্দত সকলো জীপাল হৈ উঠে। ঠিক তেনেদৰে ফুলি উঠা, সূৰুজৰ পোহৰ পৰাৰ লগে লগে ফুলি উঠা, দুপাহি মেলি ফুলি উঠা ফুলবোৰেও কি কৰিছে? আনন্দত আত্মহাৰা হৈ উঠিছে, আনন্দত অধীৰ হৈ উঠিছে, আনন্দত আত্মহাৰা হৈ উঠিছে। মন্দিৰৰ উপেক্ষিত অৰ্থাৎ পূজাত ব্যৱহাৰ নকৰা ৰবাব ফুলেও কি কৰিছে? পিছ পৰি থকা নাই, প্ৰেম পৰিমল যাচি দিছে, অৰ্থাৎ সৌন্দৰ্যৰ পোহাৰ মেলি দিছে। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, চন্দ্ৰ ভৰা সুমধুৰ টান। জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। পৃথিৱীত যেতিয়া সূৰ্যৰ পোহৰে পৃথিৱী পোহৰাই তুলিছে, আলোকিত কৰি তুলিছে, তেতিয়া সকলোতে এক আনন্দৰ ৰোল উঠিছে। দেখিছে যে বনৰীয়া চৰাইবিলাকে, বন বিহংগ শব্দৰ অৰ্থ হৈছে চৰাই, চৰাইবিলাকেও বিভিন্ন মাত মাতি কি কৰিছে? এক মানে আচৰিত, অদ্ভুত, সুন্দৰ এক ধ্বনিৰ সৃষ্টি কৰিছে, যি ধ্বনিয়ে কি কৰিছে? গোটেই জল স্থল অন্তৰিক্ষ, জল অৰ্থাৎ পানী, মাটি, আকাশ, সকলোতে যেন এক সুমধুৰ ধ্বনি, সুমধুৰ টান, অৰ্থাৎ এক সুমধুৰ সুৰৰ সৃষ্টি কৰিছে। আৰু সকলোতে দেখা গৈছে দেৱতাৰ এক মহা অভিযান। এই সৌন্দৰ্য, কবিৰ মতে এই সৌন্দৰ্য যেন
এই পৃথিৱীৰ খন্তেকীয়া সৌন্দৰ্য নহয়, এই সংসাৰৰ খন্তেকীয়া সৌন্দৰ্য নহয়, এয়া যেন এক স্বৰ্গীয় সৌন্দৰ্য, য'ত দেৱতাৰ অস্তিত্ব অৰ্থাৎ নেদেখা জনা বা ঈশ্বৰৰ অস্তিত্ব তেওঁ অনুভৱ কৰিব পাৰিছে। পৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। তাৰপিছত কবিয়ে কি কৈছে, ৰাতিৰ অন্ধকাৰ সদায় আমাৰ বেয়াই লাগে। ৰাতিৰ অন্ধকাৰ, ৰাতি নিশাৰ অন্ধকাৰক কবিয়ে কি বুলি কৈছে, কাল ৰাত্ৰি, দুৰ্যোগপূৰ্ণ ৰাতি, ভয়াৱহ ৰাতি বুলি কৈছে। অন্ধকাৰ সদায় ভয়াৱহ হয়, ভয় লগা হয়, বেয়া লগা হয়। গতিকে কাল ৰাত্ৰি যেতিয়া নিশাৰ অন্ধকাৰ ফালি দিনমণিৰ আৱিৰ্ভাৱ হৈছে, দিনমণি উদয় হৈছে, সূৰ্য দেৱতা উদয় হৈছে, তেতিয়া কি কৰিছে, গোটেই পৃথিৱী আলোকিত হৈ উঠিছে। আলোকিত হৈ উঠাৰ লগে লগে কি হৈছে, নিশাৰ অন্ধকাৰৰ যিটো পুঞ্জীভূত ক্লেদ, পুঞ্জীভূত শব্দটোৰ অৰ্থ হৈছে জমা হৈ থকা, ক্লেদ হৈছে লেতেৰা পানী, জমা হৈ থকা লেতেৰাবোৰ যেন আঁতৰি গৈছে। সূৰ্যৰ পোহৰে আলোকিত কৰাৰ লগে লগে পৃথিৱীত ইমান সময়ে থকা যি নিশাৰ যিটো ভয়াৱহতা, সেই ভয়াৱহতা যেন আঁতৰি গ'ল। আৰু কবিয়ে মানুহক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি কৈছে, উঠা মোহ তন্দ্ৰা ত্যাগ কৰা, অৰ্থাৎ মোহ টোপনি, মায়া মোহৰ যি টোপনি জাল তোমালোকৰ দুচকুত লাগি আছে, সেয়া ত্যাগ কৰা। ত্যাগ কৰি তোমালোকে প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য প্ৰাণ ভৰি চোৱা। মানুহে কি কৰে, মানুহে সদায় প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য, কবিৰ মতেতো প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত এক স্বৰ্গীয় শক্তি, স্বৰ্গীয় সৌন্দৰ্য, স্বৰ্গীয় শক্তি তেওঁ দেখিবলৈ পাইছে। আৰু এই সৌন্দৰ্য মানুহে কি কৰে, মানুহে মায়া মোহৰ মাজত, ব্যস্ততাৰ মাজত, সংসাৰৰ ব্যস্ততাৰ মাজত মানে সোমাই পৰি এই সৌন্দৰ্য চাবলৈকে মানুহে পাহৰি যায়। মানুহে কি কৰি আছে, কি মানে কৰা নাই, সেই সকলো পাহৰি মানুহে কিবা এক বিশাল মানে বিৰাট ব্যস্ততাৰ মাজত সোমাই পৰি সকলো পাহৰি পেলায়। সেয়ে কবিয়ে মানুহক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি ওলাই আহিবলৈ গৈছে, তোমালোকে মোহ টোপনি ত্যাগ কৰা। ত্যাগ কৰি এই অপৰূপ সৌন্দৰ্য, স্বৰ্গীয় সৌন্দৰ্য তোমালোকে উপভোগ কৰা। মোহন কিচক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান, মোহ তন্দ্ৰালক তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। তাৰপিছত কি কৈছে, যে এই মোহন কিচক বেনু মানে চাৰিওফালে চৰাই চিৰিকটি, যি সুৰ, জীৱ জন্তুৰ যি এক মানে ধ্বনিৰ সৃষ্টি হৈছে, সেই ধ্বনিয়ে বতাহত যেন মোহন কিচক বেনু এক মানে বংশীত ধ্বনিৰ দৰে অনুৰণিত হৈছে, ধ্বনিত হৈছে। আৰু সেই ধ্বনিয়ে যেন সৃষ্টিকৰ্তাৰ মহিমা বৰ্ণনা কৰিছে, সৃষ্টিকৰ্তাৰ গুণানুকীৰ্তন কৰিছে, আৰাধনা কৰিছে। আৰু মানুহক সেয়ে উঠি মানে মোহ তন্দ্ৰা ত্যাগ কৰি টোপনিৰ আলজালৰ পৰা উঠি এই সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আহ্বান জনাইছে। এইখিনি হ'ল কবিতাটো। এতিয়া তোমালোকৰ অতিৰিক্ত প্ৰশ্ন আহিব পাৰে। অতিৰিক্ত প্ৰশ্নসমূহ কেনেকুৱা হ'ব পাৰে, যে প্ৰশস্তি কবিতাটোৰ কবি কোন? প্ৰশস্তি কবিতাটোৰ কবি হৈছে ৰঘুনাথ চৌধাৰী। প্ৰশস্তি শব্দটোৰ অৰ্থ কি? প্ৰশস্তি শব্দটোৰ অৰ্থ হৈছে গুণানুকীৰ্তন কৰা বা আৰাধনা কৰা, বা গুণানুকীৰ্তন কৰা। তাৰপিছত আহিব পাৰে তোমালোকৰ ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল? ৰঘুনাথ চৌধাৰীৰ জন্ম বৰ্তমান নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত হয়। সময় হৈছে, তেওঁৰ জন্ম সময় হৈছে 1879 চন। তাৰপিছত প্ৰশ্ন হ'ব পাৰে তোমালোকৰ, যে ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি? ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম হৈছে ভোলানাথ চৌধাৰী। তাৰপিছত তোমালোকৰ আহে ৰঘুনাথ চৌধাৰীৰ দুখনি কবিতা পুথিৰ নাম লিখা। ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম হৈছে সাদৰী আৰু কেতেকী। ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি? ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ গল্প পুথিখনৰ নাম হৈছে পচতীয়া। তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে, যে ৰঘুনাথ চৌধাৰী মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি? মনাই বৰাগী।
তাৰপিছত তোমালোকৰ আহে ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি? ৰঘুনাথ চৌধাৰী জোনাকী যুগৰ কবি। ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতত কবিতা লিখিবলৈ লৈছিল? ৰঘুনাথ চৌধাৰীয়ে জোনাকী কাকতত কবিতা লিখিবলৈ লৈছিল। তেওঁ কোন যুগৰ পৰা কবিতা লিখা আৰম্ভ কৰে? তেওঁ জোনাকী যুগৰ পৰা কবিতা লিখা আৰম্ভ কৰে। তাৰপিছত তোমালোকৰ আহিব পাৰে যে প্ৰশস্তি কবিতাটোত কবিয়ে কাক অমৃতৰ সন্তান বুলি কৈছে? প্ৰশস্তি কবিতাটোত কবিয়ে মানুহক অমৃতৰ সন্তান বুলি কৈছে। আনন্দত কাৰ প্ৰাণ টলমল কৰিছে? কবিয়ে চিত্তহাৰী অৰ্থাৎ আনন্দত চাৰিওফালে ফুলি উঠা ফুলৰ প্ৰাণ আনন্দত টলমল হৈছে বুলি কৈছে। ছন্দভৰা সুমধুৰ টান কোনে ধৰিছে? ছন্দভৰা সুমধুৰ টান বন বিহংগই ধৰিছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মহামহিমৰ গান কৃষক বেণুৱে গায় বুলি কবিয়ে কৈছে। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, এই কবিতাটোত কবিয়ে উষা বুলি কাৰ কথা কৈছে? ইয়াত উষা বুলি ৰাতিপুৱাৰ কথা কোৱা হৈছে। ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি কিয় কোৱা হয়? আৰু এটা ১ নম্বৰৰ প্ৰশ্ন আহে, ৰঘুনাথ চৌধাৰীক আৰু কি বুলি কোৱা হয়? তেওঁক বিহগী কবি বুলি কোৱা হয়। কিয় বিহগী কবি বুলি কোৱা হয়? বিহগ মানে হৈছে চৰাই। ৰঘুনাথ চৌধাৰীয়ে কবিতা লিখিছিল, চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল আৰু সেয়ে তেওঁক বিহগী কবি বুলি কোৱা হয়। তাৰপিছত প্ৰশস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? প্ৰশস্তি কবিতাটোত কবিয়ে নেদেখা জনাৰ অৰ্থাৎ সৃষ্টিকৰ্তাৰ প্ৰশস্তি কৰিছে। আৰু কিয় প্ৰশস্তি কৰিছে সৃষ্টিকৰ্তাক? কাৰণ তেওঁ প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত সেই সৃষ্টিকৰ্তাৰ অস্তিত্ব অনুভৱ কৰিছে। এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে লিখি উলিয়াবা আৰু পঢ়িবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।